গাইজ এই ৰিংকু এণ্ডম বন্ধ কৰি হৈ যায় আমি বৰষুণ আহিলে বৈদ্য বৰষুণ গাইজ আমি এতিয়া কপেৰি যোৱা ৰাস্তাত সোমামে তো গাইজ মাংস হৈ গ'ল হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনাক আমাৰ এটা নতুন ভিডিঅ'লৈ তো আজি আমতি বুলি এনে ফুৰিব যাই আছোঁ আৰু তো ক'ত যাম ফুৰবা তো আমি ৰিংকু যোগ নাই আমি তাতে যাম নানাও আছে আমাৰ লগত নানাও যাব তো গাইজ এতিয়া ফাৰ্ষ্ট নামা তাই খেলি যাই লওঁ তাৰপিছত আমি ডিচাইড কৰিম ক'ত যাম ফুৰিব তো বলক গাইজ তো গাইজ আমি এতিয়া সোমাই যাওঁ ৰাণীৰ ফালে আমতি বুলি আৰু অলপ চাই থাকক আমাক এয়া আছে নানা নানাই এইখন বুলেট বুলি কয় সি কিন্তু গিয়াৰ চিয়াৰ ভালকৈ নালাগে পাৰে কি মাহাদামে নামতি নাই তো গাইজ আমি এটা ভিতৰৰ ৰাস্তা লৈ ল'লোঁ শ্বৰ্টকাট অলপ দেৰি হৈছে গাইজ সেইকাৰণে শ্বৰ্টকাট মাৰি দিলোঁ আপোনালোকে বেয়া নাপাব এইফালে দিয়ক এইফালে দিয়ক তো গাইজ আমি আহি মামাহঁতৰ ঘৰ পাই গ'লোঁ মানে আজাৰা তো আমাৰ মামাহঁতৰ ঘৰ দিয়কচোন এইটো মানুহ চানুহ আছে নাই গম নাপাম তো আজাৰা পাই গ'লোঁ এইবাৰ আৰু ৰাণীৰ ফালে যাম তো গাইজ আমি হাইৱে পাই গ'লোঁ ইয়াৰ পৰা বেছি দূৰ নাই ৰাণী পাবলৈ আৰু তো বলক আমাৰ লগত তো গাইজ ৰাণীৰ চক পালোঁ ৰেল পৰিছে বোধে চাগে অঁ চৰি গাইজ ৰাণী গেলে তো ৰেল পৰিছে ভাতখানে দি আহি আছে তো গাইজ যাম চাওক না গুৱাহাটীক যাবই নালাগে ইয়াতে ৰেল পৰিলে বঢ়িয়া যাম হৈ যায় মইতো গাইজ প্ৰ' ড্ৰাইভাৰ দুটা মানুহৰ ক্ষেত্ৰত চলিছে গাইজ তো গাইজ ৰাণীৰ পৰা আমি সোমাই অহাৰ লগে লগে চাৰিওফালে পাহাৰ কিবা এটা ভাল লগা পৰিৱেশ আৰু ভাল লাগি যায় বঢ়িয়া গাছবিলাকো এনেকুৱা মানে কিবা এটা বঢ়িয়া সেউজীয়া কিবা এটা ভাল লাগে আৰু গাইজ ক'ব নোৱাৰে আপোনালোকক যিমান পাৰোঁ দেখাই আছোঁ আৰু ৰাণীৰে চাই যাওক আপোনালোকে এইখন এখন ৰিজৰ্ট চাং ৰিজৰ্টছ বুলি কয় কিন্তু একো সদ নহয় দেই তো গাইজ সৌখন একলেন আমি আহিম গাইজ একদিন একলেন গাঁও ধুবলৈ সৌখন গাইজ একলেণ্ডৰ এটা ভিউ আছে গাইজ আপোনালোকক দেখুৱাম এইটো চেষ্টা কৰিম দেখুৱাবলৈ এইটো ভিউটোত যাম যাওক তো গাইজ এয়া পাটগাঁৱৰ মন্দিৰ আমি দুৰ্গা পূজাত আহিছিলোঁ আপোনালোকে ভিডিঅ'টো চোৱা নাই চাব ঠিক হ'লে ভিউটো পালোঁ এতিয়া বাৰু নাযাওঁ দেৰি হৈছে যেতিয়া আহোঁতে সোমাব পাৰোঁ চেষ্টা কৰিম তো এতিয়া যাই থাকোঁ বলক চাৰিওফালৰ পৰিৱেশটো এবাৰ চাওক গাইজ গছ গছনিটো ফালে কিবা এটা ভাল লাগে গাইজ বাদল কি চাদৰ নাজানো ভিউটো ভাল লাগিছে চাওক না ভিউ ডাইৰেক্ট যাই যায় পাহাৰখনত খুন্দা মাৰি দিয়ে সেনেকুৱা লাগিছে কিন্তু নোৱাৰোঁ দিয়কচোন কাৰণ ৰাস্তাটো আছে ৰাইট চাইডে আমি ৰাইট চাইডে যাম কিন্তু কিবা এটা ভাল লাগিছে ইমান লিখিত আমি কিয় কওঁ কাৰণ কথাটো হৈছে যে আমি ইয়াতে ৰখিম তো গাইজ আমি ইয়াত অলপ সময় ৰখিলোঁ মানে বেক চাইডৰ ভিউটো আপোনালোকক দেখাইছোঁ ভাল লাগিছে কাৰণে ৰখিছোঁ তো চাওক এয়া ফালে চাহপাত বাগান গাইজ চাহপাত মাহ ভালকৈ ডাঙৰ হোৱা নাই তো তোমাৰ ভিউটো কেনেকুৱা লাগিছে ভিউটো ভাল লাগিছিল বেলেগ জেগাখিনিত কিন্তু এইখিনি জংঘলখিনিতে ৰখিলে কিবা ভাল লাগিছে মোৰ ভাল লাগছে গাইজ বাকী বেলেগৰ বাদ দিলোঁ না তোমাৰ কেনেকুৱা লাগছে এইয়া দৌৰ গাইজ ভাল লগা নাই বেজ্জতি একো নাই বাৰু মোৰ ভাল লাগিছে তো যাই থাকোঁ বলক গাইজ বৰষুণ পৰিব ধৰিলে চব এয়া বৰষুণ আহিব চাগে জোৰকৈ আহিলেও আজি গাইজ আমি এতিয়া কৈটেংকক যাই আছোঁ কপিলিক যাম গাইজ কপিলিত আজি গাঁও ধুই আছে বৰষুণ আহিলেও মানে বহুত দিন হ'ল গাইজ গাঁও ধোৱা নাই সেইকাৰণে আজি কপিলিত ভালকৈ গাঁও ধুম শিকিলোঁ দে আৰু গাইজ তাই দে ইয়াৰ আজি শিকি হ'লেও যাওঁ তো গাইজ এতিয়া আমি সোমাই গ'লোঁ মামাহঁতৰ যা ৰাস্তাটোৱেদি ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান আছে মামাহঁতৰ ঘৰ পাই যাম গাইজ তাত অলপ সময় ৰেষ্ট ল'ব লাগিব তাৰপিছত যাই আছোঁ আমি কপিলি গাইজ যোনবোৰ পথাৰত আগৰবাৰ খেতি হয় গাইজ এইবাৰ চাওক বানপানীৰ কাৰণে একো খেতি চেতি নাই তো খেতি থাকিলে গাইজ ইফালে আহি কিবা এটা ভাল লাগে খেতি কৰিব নেকি তোচোন এই মাহ কৈ থৈ দিছে তো খেতি হোৱা টাইম গ'লে চাগে মোৰ মতে অলপ গাইজ আৰু পালোঁ আৰু 0.5 কিলোমিটাৰমান আছে গাইজ আমি ৰিংকু মামীহঁতৰ ঘৰ পাই গ'লোঁ
কিন্তু অলপ নহয় বঢ়িয়া জিকিলোঁ এতিয়া মুচি ল'ম আৰু তাৰে পিছত আপোনালোকক কল কপিলি যাওঁ নে নাযাওঁ এই গৰুগুলো তামাম গৰুগুলো জানা ভাল ইচ্ছা বহুত জিকিলোঁ গাইছ অলপ পিছত লগ পাইছোঁ সন্ধান কৰিছোঁ বম বৰষুণ আহিলে গাইছ তো গাইজ আমুতি বুলি অলপ ৰিং কৰি আনাৰসে খুৱাই দিলে আনাৰস আমুতি বুলি প্ৰথম আনাৰসে খাই দিয়া আৰু এইটো ৰিংকু খাই দেখুৱা এক পিচ বঢ়িয়া বঢ়িয়া লক্ষণ বেটা গাইজ বৰষুণ এল্লা তই উঠালা কাণ গাইজ এতিয়া মামাহঁতৰ পৰা যাই আছোঁ কপিলীলৈ বৰষুণ এৰিলে গাইজ তো যাই আছোঁ বলক তো গাইজ এতিয়াও বৰষুণ আহিয়ে আছে কলা মলা কৰি আহিছে আৰু বৰষুণ আহিব চাগে আজি শান্তিত গাও ধুবা নাপাম তাৰমানে বহুত দিন গাও ধৰে নাই গাজ সেইকাৰণে অলপ চিগাৰেট লাগাওঁতে বৰষুণে একো নাই গাও ধুই আছে আজি বৰষুণ অহাৰ পিছত চাই গাইজ একবাৰ চাওক কিন্তু কেনেকুৱা খালী হৈ পৰিছে অ' মাই গড বৰষুণ আহিলে বৰষুণ তো গাইজ আৰু আমি ৰখলো ইয়াতে বম বৰষুণ গাইজ চাওক গাইজ না দিছে না বম বৰষুণ গাইজ আজি শান্তিত গাঁও ধুবা নিদিয়ে গাইজ তাৰমানে যিটো বুটা গ'ল তথাপিও আমি আজি চেষ্টা কৰিম গাইজ তো গাইজ আমি ইয়াৰ পৰা যাব ওলালোঁ ৰখি আছিলোঁ বৰষুণটো অলপ কমিছে তথাপিও আহি আছে তথাপিও যাই থাকোঁ গাইজ কিমান আগলৈকে পাৰোঁ আহি আহোঁতে মোবাইল চোবাইল সোমাই আছে তো যাই থাকোঁ বলক গাইজ A few minutes later. গাইজ ৰ'দ ওলাই গ'ল এতিয়া আমি যাই আছোঁ বিন্দাছ গাইজ আমি এতিয়া কপিলী যোৱা ৰাস্তাত সোমামে বেছি দূৰ নাই আপোনালোকে ভিডিঅ'টো চাই থাকক এইটো গেটটো পালোৱে বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান হ'ব একদম নিজৰলৈকে তো চাই থাকক ভিডিঅ' এয়া কপিলী গেট গাইজ তো গাইজ চাওক কিমানবিলাক মানুহ গা পা ধুই আহি আছে এতিয়া আমি যাই আছোঁ গা ধুবলৈ তো এতিয়া ৰ'দটো ওলালে অলপ ভাল লাগিব দিয়কচোন ইমান দূৰ বৰষুণত ভিজি ভিজি আহিলোঁ আহোঁতে গা ধোৱাৰ দৰে হ'ল না একো আজি ধুলে আৰু এতিয়া আৰু নিজৰাত দিওঁ আৰু আমি গাটো তো গাইজ বৈদ্য ৰ'দ দিলে এইবাৰ চাৰিওফালৰ গছ গছনিবিলাক চাওঁ কিমান এটা গ্ৰীনেৰী পৰিৱেশ ৱেলকাম গেট আশীৰ্বাদ মানে গাইজ ৱেলকাম বড়ো ভাষাত তো কিবা এটা ভাই ভাই আৰু নেচাৰৰ মাজত যে আছোঁ আমি চাওক গাইজ বিহু আহোঁতে গাইজ এটা বস্তু দেখিলোঁ এটা দেখি হাঁহি উঠছি বিৰাট আপোনালোকক যিটো দেখাব নোৱাৰোঁ গাইজ স্মল ৱাটাৰ ক্ৰচিং লাডাখৰ ভাইবছ আহি আছে ইয়াত আমিতো লাডাখ যাব নোৱাৰে গাইজ তো স্মল ৱাটাৰ ক্ৰচিং কৰি দিলোঁ কিবা নকৰে জানা ভিডিঅ'টো কেনে লাগিছে ভিউটো একদম মজা লাগছে মানে বৰষুণটো যায় তাৰমানে গছ গছনিবিলাক অলপ চাফা চুফা হৈছেতো অলপ চোলা চোলাগিলা নাইতো বঢ়িয়া সেউজীয়া সেউজীয়া পৰিৱেশ চাৰি চাইডে তো কপিলীকটো আগতে আহিছোঁ গাইজ বহুতবাৰ কিন্তু ভিডিঅ' বনোৱা হোৱা নাছিল তো আজি ভিডিঅ' বনোৱাৰ কাৰণে আহি গ'লোঁ আমতি বুলি আম চাম খাইছেনে নাই বহুত আপোনালোকে গাইজ কঁঠাল আম কিবা কিবি এইবিলাক খাইছে নে নাই কমেণ্টত জনাব তো এতিয়া যাই আছোঁ বেয়া ৰাস্তাৰ মাজে মাজে হ'লেও বেয়া ৰাস্তা হ'লেও গাইজ এনেকুৱা নালাগে যে বেয়া ৰাস্তাৰ মাজে মাজে আছোঁ এনেকুৱা এটা ভিউ আমাৰ ঘৰতে কিয় নলা না আমি ইমান দূৰৰ পৰা আহিব লগা হৈছে চাৰ কাৰণে তো এতিয়া কপিলী নিজৰত যাই আপোনালোকক লগ পাইছোঁ পাই গ'লোঁ কপিলী মানুহ ইমানো নাই চাগে বৰষুণটো আহিলে না মানুহবোৰ গ'ল ঘৰে ঘৰে এখন বা কাঠৰ দলং পানী ইমানোচোন নাই আজি আৰু বৰষুণ দিয়ে কিমান সেইখিনি পানী আমি না দেখছিলোঁ ৰ হ'লেও পানী বেছি নাই গাইছ তো গাইজ আমি বৰষুণত জিকি জিকি হ'লেও আহি পালোঁ আৰু বহুত মানে কষ্টৰ মাজেদি এতিয়া আমি তালৈ যাই আছোঁ মানুহ আছে কিন্তু বহুত আছে তো ৰাস্তা গাছ পাই গ'লোঁ কিন্তু সুধা সুধি যাব লাগিব মৰিব লাগিব পৰি ইয়াতে তো গাইজ কপিলী
মোবাইলটো পানীত পড়লিছে, সাবধান সে ভিডিও करना पड़ेगा गाइस। ইয়ালৈকে নামি যাবলৈ চেষ্টা কৰিছোঁ হা। অলপ চাই দেচোন তই, মানুহবোৰে এইগিলা কিয় কৰে নাজানো। এই চাওক বটল ভাঙি থৈ দিছে। আইডিয়াত গৈ আছোঁ চাওক পানী, তো চাই লওক পানী চাওক গাইছ। তো চাউচাও ভিডিঅ' গাইছ, চাউচাও ভিডিঅ' লগ পাইছোঁ। ইয়াতে ভিডিঅ' কৰিব ইমান নোৱাৰিম গাইছ, কাৰণ পানীত পৰি জানে মোবাইল চেছ। তো চাই যাওক তো আমি গা চা ধুই ল'লোঁ, কিন্তু এবাৰ মানে বাহিৰৰ ফালে আহিছিলোঁ, মানে নিজৰাতৰ পৰা উঠি আহিছিলোঁ আৰু, কাৰণ মিন্ময়হঁত মানে গ'ল আৰু সিহঁতৰ মানে কিবা কাম আছিল। তো আমি এনেকৈ কোৱা আহিলে আৰু ভাল লাগিল অলপ সময়, সিহঁতেও গা চা ধুলে। তো এবাৰ আমি আৰু যাওঁ, সিহঁতক থৈ আহিলোঁ মানে অলপ আগলৈ। তো এতিয়া আমি আৰু নিজৰত নামোঁ, তো আপোনালোকক দেখাই আছোঁ। আমি আৰু নামি গ'লোঁ। এতিয়া ৰিংকু আহি গ'ল, ৰিংকু মতো আহি গ'ল, চিট লৈ আহিলে ৰিংকু। এটা দস্তিক খাব গৈছিলে, আহি গ'ল। এতিয়া সেইখিনি মই ক'লোঁ, এনজয়মেণ্ট ল'ব পৰা নাছিলে। আমি গাঁৱত ধুলোৱে বাৰু, আৰু ধুম আমি কিন্তু এনজয়মেণ্টটো আৰু এতিয়া পাঁচ চাওক নাই এবাৰ, কিন্তু একো নহয়, আমাক একো কৰিব ছাৰে, আমাক একো কৰিব ছাৰে আগুৱাই যাইছে জানা যোৱা। অ' 2 পেকেট ল, খাব লাগিব দেই। এয়া ৰিংকু চিপছ খাই আছে, 2 পেকেট আনিছে, কিন্তু সিয়ে চাগে 2 পেকেট খাব বুলি ভাবিছে নেকি, আমি নাখাং বুলি ভাবিছে। এয়া হ'ল নানাৰ কাপোৰ, ইয়াতে থৈ দিছে এনেকৈ। এনেকুৱা গৰমৰ দিনত মানে এনেকুৱা নিজৰা যায় মই বিৰাট ভাল পাওঁ। আৰু ইউটিউব চেনেল যেতিয়া খোলা নাছিলোঁ, মানে এনেকুৱা জেগাত গৈছিলোঁ ন, তো আপোনালোকক আৰু সেইবিলাক জেগাত যাম আৰু দেখাম। মানে মই মানে গৰমৰ দিনত সপ্তাহত মানে এদিন হ'লেও যাওঁৱেই আৰু এনেকুৱা গাঁও ধুৱাওঁ। তো চাওক ইহঁত আছে, এতফালে নামিছে, মই যাওঁ আৰু এতফালৰ ভিডিঅ'টো চাওক। আজি ইমান মানুহ নাই। তো গাইজ দুও নামিছে, ময়ো যাই আছোঁ। মই পানীত নামিলোঁ আৰু এই বঢ়িয়া। দুটালৈ গৈ পালেৱে আৰু গোটাই গাইজ দোৱা নহয় আপোনালোকে চাব পাৰে। আঁঠুলৈ আহিছে আৰু আঁঠুৰ ওপৰলৈ। তো যাই আছোঁ আমি, এইখিনি গাইজ আৰু দোৱা অলপ। গাইজ নানা য'ত আছে, ৰিংকুও তাতে আছিল, কিন্তু চচৰি আৰু তল পালে বিৰাট ধাৰিখিনিত। মইতো ইয়াতে আছোঁ, মোবাইলটোৰ কাৰণে আগুৱাই যাব পৰা নাই। ৰিংকু পৰিলা একবাৰ আৰু গৈছে তালৈ। তো গাইছ নানা এতিয়া চিপ চাইট দিব, আমি ধৰিম, মানে বিটি ধৰিব। দি ভালকৈ ধৰবি। আহি আছে গাইছ চিপছ, ধৰ ৰচি গাইছ, একেগিলা লাহে আহিবি। তো গাইজ ইতানে হয়তো চচৰি আহিছোঁ মই। তয়ো বৈদ্য পিছিলকৈ খাইছিল মা মস্ত। ভালকৈ গাইজ আমি এতিয়া ক'ত আছোঁ চাওক না, ক'ত বহি আছোঁ এতিয়া। তো চাৰিওফালে পানী, নানা এই পুৰা আমি ইয়াতে বহি আছোঁ, বেছি মানুহ নাই আজি, কিবা এটা ভাল লাগিছে আৰু বহি। এইখিনিত মজাও এতফালে আৰু বিৰাট গাড়ীখিনিতো বহুত ধাৰ দেখাই আছোঁ। গাইজ এতিয়া পুৰা বাগেত দি লৈছোঁ, মানে মুখখন আছে পুৰা শিলত, আৰু ভৰিবিলাক মানে কঁকালৰ পৰা আছে, আৰু এতফালে গতাই পানীত আছে আৰু বটল গেছি মানে 25 এতিয়া বোলে চাল গেছি। গাইজ এই ৰিংকু বম বান্ধকতে হৈ যায়, আমি গেলি আৰু কি হ'ব। পানীত বম বুলি কথা যে পানীৰ আগতে কম লৈতে নাচছে, গম পাতা না। তো গাইজ ওপৰত এটা কাৰণে ষ্ট্ৰাগল চলি আছে ইয়াত। এইটো বিছিল গাতে খোঁজ নেবি যো গাইজ নানা পড়লে ইয়াত। এনেকুৱা জেগাটো পাই গ'লোঁ। গাইজ এইবাৰ আমি মানে নিজৰতৰে বহুতখিনি আগুৱাই আহিলোঁ। এইবাৰ মানে যোনটো ৰাস্তা আৰু মানে পুৰা আপ আৰু পাহাৰত, তো এইটোৰে যাই আছোঁ। তো দেখাই আছোঁ আপোনালোকক। এইবাৰ আৰু মানে নিজৰতৰ অলপ আগত দেখি ভাল পাব লাগে, তো চাই লওক ইয়াতে এনেকুৱা এইখিনি। আৰু গাইজ এইটো ৰাস্তাৰে মানে যাই এই বহুত ওপৰত আৰু মানে 2 ঘণ্টা 3 ঘণ্টা কিমান টাইম লাগে নাজানো, আৰু যায়ো পৰা নাই। তো তাতে গাঁও আছে, ইয়াৰে মানুহবিলাকেতো মানে অভ্যাস আৰু এইটো ৰাস্তাৰে বাইকো লৈ যায়। আমি কিন্তু খোজ কাঢ়োঁতে অলপ অসুবিধা হৈছে, তো চাই থাকক। তো গাইজ আমি আৰু কপিলীৰ এটা বেলেগ ভিউ এটা চাবৰ কাৰণে আগুৱাই চাওকচোন। এই ৰাস্তাইদি যাই আছোঁ, চাৰিওফালে জংঘল আৰু পিছিলকা, বৈদ্য পিছিলকা।
This is daily tension. তো গাইজ ৰিংকু পল্লা আৰু এতেও Oi, ঐ নানা এইটো chill. Chelsea beha hoy rasta gila. তো গাইজ ইয়াতে মানে আহে আৰু নিজৰতো কৰবাৰ পৰা এইখিনিত এইটো ফালৰ পৰা আহে মানে এনেকৈ যায় আমি যে আপোনালোকক দেখাইছোঁ তো চাই থাকক চাওক গাইজ চাওক ইমান স্পীডত পানী আহি আছে আজি বৰষুণ দিলেতো ওপৰৰ পাহাৰৰ পৰা পানী নামি আহিছে বহুত চাওক ৰিংকুৱে সাঁতুৰিব চেষ্টা কৰি আছে কিন্তু সাঁতুৰিব নাজানে সেইটো বেলেগ কথা চাওক গাঁৱত এইবিলাক চাওক ইমান স্পীডত পানী আহিছে চাওক এইটো মানে মেইন নিজৰা হয় ইফালেদি আৰু পানীবিলাক আহি থাকে Guys, মই গাঁও চাও ধুই গ'লো চাও ধুও আকৌ অ' মস্ত ধাৰ গাইজ এতিয়া খায়ো নে আমি তিনিওৱে আছোঁ ভাল লাগছে গাইজ চাওক না পানী নানাই গাইজ সাঁতুৰি আছে ধাৰত কিন্তু এটা সঁচা কথা গাইজ তলত বালা এইগিলা পানী নাই তাতে সাঁতুৰিব নাজানে ই আকৌ দে বহুত সাঁতুৰিলি দে হ'ব দে kayak kita oleh saya long guys gitu aja Allah oh marah sabi out coy তো গাইস আমার গাঁও চাও ধুই গ'ল এতিয়া গাঁও চাও ধুই যাব ওলালো কেনেকুৱা লাগিল 5টা মানলৈ গাঁৱে ধুলো আৰু ভিউটো আপোনাৰ কি বঢ়িয়াই তই এতিয়া ৰিংকু এটা মানুহ তালৈ যাওঁ আৰু ভাত চাত খাওঁ আমি ৰিংকুটো আৰু মাংস বনাব তো এতিয়া যাই গাইস মাংস বনাব আমি মাংস বনাম গাইস আমাৰ ঘৰলৈ যাওঁ না তোমাৰ কেনেকুৱা লাগিল গাঁও ধুই ভাল লাগিছে কিন্তু এতিয়া মাংস খাব লাগে এতিয়া মাংস খাব লাগে গাইস তো বলক তো হেল্ল' গাইজ তো আমি আহি কিনে এতিয়া ৰিংকুহঁতৰ মামীহঁতৰ ঘৰ পাই গ'লোঁ তো ভাত চাত মানে বনোৱাই আছে এতিয়া মাংসখন বনাব আৰু তো ভৰি চৰি ধুই লওঁ চাই থাকক আপোনালোকে নানাই ভৰি দিব পাচ্ছা না এই বঢ়িয়া এই পাৰি গেছি গাইছি বঢ়িয়া ইয়াৰেও খুব সুন্দৰ পৰিৱেশ চাৰিওফালে পথাৰ এইটো ফালে ঘৰটো আছে এইগিলা চব পথাৰ আৰু সেইখিনি চাওক কি ধুনীয়াকৈ হৈছে পুৰা গ্ৰীণ আজি ৰিংকুৱে বানাই আছে আগে পিছে বানাই আছা না কি বা নানা অলপ সহায় হিচাপে আছে মই জানো দিয়কচোন বনাব সিহঁতে নাজানে মেগী আৰু চাওক বাইৰে আকৌ বনাব নাজানে গাইছ এই মাংস ৰিংকুৱে বনাব এতিয়া কিবা কৰে গাইজ এইবাৰ নানাই ধৰছি কিবা কৰে বনাব জানা না তই আৰু বহুত ভালকে জানা কিবা কৰে গ্ৰেভিটো কেনেকুৱা হৈছে চাওক চাওক গাইজ নানাই মাংস দি দিলে কিবা বনাই ঠিক নাই আৰু কালাৰটো কেনেকুৱা হৈছে মোক মই আছো না সেইকাৰণে অলপ দিব পাৰছি নহ'লে নল্লা হয় মই কৈ আছোঁ মানে সিহঁতক কেনেকৈ বনাব লাগে তো গাইস মাংসত ঢাকান দি গ'ল আৰু এটা চাওক আমাৰ মাংস হ'লে আপোনালোক লগ পাইছোঁ নানাই এবাৰ কিবা হ'ল বুলি ইয়াৰ মতে আৰু ৰিংকু টেষ্ট কৰিব দিছে ৰিংকু টেষ্ট কৰি দিয়া গাইস টেষ্ট কৰিছোঁ কেনে আছে কিবা আছে না বেছি মাংসটো বঢ়িয়া মজা কিন্তু মাংসটো নহয় টেষ্টটো কেনে আছে ঠিক আছে মজা জানো না তুমি চেফ জানো না মই কৈ থাকাই হৈছি কালি অডিশ্যন দিব যাবা তুমি কিয় মই কৈ থাকাই হৈছি কেনে নৰা না তোৰ নাজানে আকৌ মাইকি আৰু চাওক গৈ কি হয় না অঁ খৰচ দিছি যা কনছে ধৰিব নাজানে গাইছি গাইজ লাষ্টতে এতে নগলা মই আৰু আহিব খৰচ কাৰণে মানে বেলচা ঘূৰাই দিছে ৰিংকুটো বানা আছো আমি ঢালা চালত যেতিয়া বানা না খালি ঘূৰাইছে খৰচ ৰিংকুটো বানা এই তো গাইস মাংস হৈ গ'ল আৰু অলমষ্ট এতিয়া আমি ভাত খাম তো দেখাইছোঁ আপোনালোকক তো গাইজ অৱশেষত বৰষুণত ঝিকি হ'লেও এতিয়া আপোনাৰ 6টা 6:30 বাজিল গানো বাজি আছে তো ভাত পালোঁ অৱশেষত তো বঢ়িয়াকৈ গাহৰি দি এতিয়া ভাতটো খাই লওঁ গাহৰিটো ময়ে বনালোঁ ইহঁতে নোৱাৰিলে তো খাই লওঁ গাহৰিটো তো গাইস ভাত চাত খাই গ'ল আমি তো এডটো খাই আছে গাইজ যুদ্ধ কৰা নাই
ইয়াৰ খালোঁ আজি 1 কেজি গাহৰি গাইছ 3 পেৰিলোঁ আজি পুৰা চাফা কৰি দিলোঁ সকাৰ আইতা নাখায় গাইছ গাহৰি সেইকাৰণে আমি 3 খাই দিলোঁ আৰু তুমি কিবা সুধি আছিলা গাহৰিটো গাইছ লোকেল গাহৰি তো গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো এতিয়ালৈকে বাই বাই ধন্যবাদ